everyone, welcome back to my YouTube channel আৰু আজি বহুদিনৰ মূৰত আপোনালোকৰ মাজত এটা ব্লগ লৈ আহিছোঁ। বহুদিনেই হ'ল মোৰ ব্লগ কৰা হোৱা নাই, মানে ব্লগ ভিডিঅ'বিলাক শ্বুট কৰা হয় কিন্তু মানে এডিটিং কৰিবলৈ সময় নাপাওঁ। পিনে ল'ৰা ডাঙৰ হৈ আহিছে, তাৰ লগত দিনটো কেনেকেনো গুচি যায় মানে গমেই নাপাওঁ। তো আজি ভাবিলোঁ বহুত দিনৰ মূৰত ভিডিঅ' এটা ষ্টাৰ্ট কৰোঁ। ভিডিঅ' এটা ষ্টাৰ্ট কৰাৰ মানে কাৰণটো হ'ল বস্তু এটা আনি থৈছিলোঁ, আনা 1 মাহ মানেই হ'ল, কিন্তু বস্তুটো মানে কৰিবলৈ সময় পোৱা নাই। আৰু সেইটো আপোনালোকে জানেই চাগে, বহুতেই খুব চলি আছে এতিয়া ইউটিউবত, প্ৰায়ে চলি আছে। আৰু সেই বস্তুটো সেইটো স্কিন পেইণ্টিং তো আনা 1 মাহ হ'ল, কিন্তু আজিলৈকে মানে সেইটো মই কৰিব পৰা নাই। আজি ভাবিলোঁ কৰোঁ, মানে কালি ৰাতি কৰিছিলোঁ। কাপোৰ এযোৰ অনা হৈছিল, এইযোৰ কাপোৰ, ইয়াৰে মেখেলাখনত কালি ৰাতি কৰিলোঁ, কিন্তু ভিডিঅ' কৰা হোৱা নাছিল ৰাতি। আৰু এতিয়া ভাবিলোঁ চাদৰখনত কৰোঁ। চাদৰখনত কৰোঁতে বোলো আপোনালোকৰ লগত একেলগে কৰোঁ, তেতিয়া কামটো কৰি বেছি ভাল লাগিব। স্কিন পেইণ্টিং চবেই কৰিছে চাগে, আৰু বিৰাটেই চলি আছে বস্তুটো। ময়ো আনিলোঁ, আনা 1 মাহ মানেই হ'ল, কিন্তু কৰিবলৈ পোৱা নাই। যিহেতু এইবিলাক কৰি ভাল লাগে কিবা এটা, এইবিলাকত ব্যস্ত থাকি, কিন্তু এতিয়া মানে ল'ৰাৰ পৰা টাইম নোপোৱা নিচিনাই হৈছে। আজি ভাবিলোঁ সি শুওঁতে অকণমান চাওঁ কৰি, কিন্তু হয় এতিয়া কথাকেইটাও লাহে লাহে ক'বলগীয়া হৈছে, শুই আছেতো। আৰু এইপিনে মই মোৰ কামত লাগি গ'লোঁ, ফটাফট কৰি গৈছোঁ। কিন্তু দেখাত যিমান সহজ যেন লাগে, কামটো কৰা সিমান সহজ নহয়। কিন্তু মই প্ৰথমবাৰ কৰিছোঁ যে, সেইকাৰণে হয়তো ইমান মানে সময় লৈছে। ইয়াতে বহুত স্পীডত দিয়াৰ কাৰণে আপোনালোকে সোনকালে কৰা যেন দেখা পাইছে। আৰু এইযোৰ মোৰ কাপোৰযোৰ কৰা হৈ গ'ল, আৰু এয়া আধা কৰা হৈছে, বাকীখিনি কৰি দেখাই আছোঁ। আৰু এয়া কমপ্লিট মোৰ কাপোৰযোৰ কৰা হৈ গ'ল। বহুত দিনৰ পৰা মন আছিল এইটো কালাৰত নিজে মানে কৰি কাপোৰ এযোৰ পিন্ধিবলৈ, আৰু সেইটো আশা পূৰণ হৈ গ'ল। কিন্তু এতিয়াও চিলাবলৈ বাকী আছে। কিন্তু এই জেগাটো চাওকচোন কেনেকুৱা হৈ গৈছে, ফুলকেইপা ভালদৰে বহা নাই। প্ৰথম দিওঁতে ঠিকে আছিল, পিছত শুকোৱাৰ পিছত এনেকুৱা হৈ গৈছে। কিয় হৈছে বাৰু, কোনে আগত এনেকৈ কৰিছে, যিসকলে জানে মোক জনাবচোন দেই। আৰু এয়া হ'ল নেক্সট ডে' নীৰৰ 16 মাহত ৰিষ্ট আছিল। ৰিষ্ট ভাঙিবৰ কাৰণে এয়া অকণমান সকাম পতা হৈছে, তাৰ বাবে পুথি পঢ়োৱা হৈছে। আৰু আজি ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো চাই কেনেকুৱা লাগে সকলোৱে জনাব, আৰু বিশেষকৈ মোৰ কাপোৰযোৰনো কেনেকুৱা লাগিল জনাব দেই। পিছত চিলাই কৰি পিন্ধি আপোনালোকক দেখাই আছোঁ। আজিলৈ বাই বাই।